নমস্কাৰ টিচি টুটুৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোক কালি যিটো শিল বৰষুণ দিলে আপোনালোকক দেখাবলৈ গৈছোঁ, গোটেই এদাই হৈ গ'ল। আমাৰ ঘৰ দুৱাৰ খতম হৈ গ'ল। ব'লকচোন আপোনাক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক দেখাইছোঁ। খতম হৈ গ'ল, পুৰা খতম হৈ গ'ল। টিং লাগিছে এদাই খতম, পুৰা খতম, পুৰা দিছে তাক খতম হৈ গ'ল, গাইছ। চক এদাই গাইছ খতম হৈ গ'ল গাইছ, হৈ গ'ল খতম। এইবোৰ চক পুৰা পানী হৈ গ'ল। গোহালিটো নাই হোৱা, এইবোৰ চক খতম হৈ গ'ল গাইছ। চক ৰাইজ খতম হৈ গ'ল, এদাই হৈ গ'ল। চক ৰাইজ খতম হৈ গ'ল, চক ৰাইজ বিচনা খতম হৈ গ'ল, বিচনা খতম, খতম। ভিতৰতে ইমানখন শিল চক, এইবোৰ চোপা টোপা খতম চাইজ, এদাই হৈ গ'ল গোটেই। চক গোটেই বানপানী, এদাই হৈ গ'ল গোটেই বানপানী চক খতম। পানী পৰি আছে খতম, চক এদাই হৈ গ'ল, খতম হৈ গ'ল ৰাইজ। এনে কি কৰিম, মই মাথা বেয়া হৈ গৈছে। হাজিৰা কৰি মেলি খোৱা মানুহ, হে ভগৱান কি হ'ব এতিয়া। এইফালে চক ৰাইজ অৱস্থা বেয়া হৈ গ'ল, কেনেকুৱা অৱস্থা। এইফালে অৱস্থা বেয়া হ'ল, এতিয়া এফাল এখন নাই। অথনি মাহঁতে দেখি জলকীয়া আছিলে, খতম হৈ গ'ল, ভাগি মেলি খতম। এইফালে কোমোৰা এদাই হৈ গ'ল, এনেকুৱা ডখৰকৈ হৈ গ'ল। চব একদম ভাগি মেলি খতম হৈ গ'ল। মানে বতৰে এনেকুৱা তাণ্ডৱ চলালে আপোনাৰ, কৰি খোৱাটো বাদেই, ঘৰ দুৱাৰ থাকিবলৈও মানে নাইকিয়া কৰি দিলে, এদাই কৰিলে। ঘৰ দুৱাৰ অৱস্থাটো বেয়া, খতম। কৰি খাবলৈও এদাই কৰি পেলালে, এইবোৰ এদাই হৈ গ'ল, একদম টুকুৰা ভাগি গ'ল, খতম। চক ৰাইজ একদম ভাগি গ'ল, চক ৰাইজ। আপোনালোকক আগতে দেখাইছিলোঁ, আগৰ ভিডিঅ'কেইটাত অমিতা গছ ৰুইছিলোঁ, অমিতা খতম, মানে নাম নিচান নাইকিয়া কৰিলে। চব অৱস্থা বেয়া, শিল পৰি অমিতাকেইটা একদম ৰস পানী উলিয়াই দিলে, দেখিছে? ৰস পানী উলিয়াই দিলে অমিতাকেইটা শিল বৰষুণ দি, দেখিছে? অৱস্থা বেয়া। টিঙৰ এনেকুৱা অৱস্থা, ইয়াত আপোনাৰ চিলিংখন দিয়া হৈছে কাৰণে নাই দেখা। এইভাগে চব গোটেই অৱস্থা নাই, খতম। ইয়াৰ তলত চব এনেকৈ টিং দি দেখিছে, এনেকৈ ঢাকি দি ৰখোৱা হৈছে আৰু তেনে পানীৰ কাৰণে ৰাখি থোৱা হৈছে। ওপৰতো অৱস্থা এনে চালে মানে ক'ত ওলালে, ভিতৰতে কেঁচু ওলাইছে। পানী যে আচলতে পানীৰ মাজত কিনো ওলাব, কেঁচু সাপ চব ওলাব। মুচি আছে, এই পানী মুচিও লাভ নাই, বৰষুণ দি আছে। এইবিলাক ঢাকি থোৱা হৈছে আৰু চবফালে, চাৰিওফালে, ওপৰফালে এয়া অৱস্থা। এয়া হোৱা আঁঠুৱাৰ ওপৰত, এইফালে চিলেবৰ ওপৰত টিং। গাইছসকল আপোনালোকক দেখাই থাকোঁ যে শাকনি বাৰীখন পথাৰৰ মাজত মই ৰুই থৈছোঁ বুলি কৈছিলোঁ যে, আপোনালোকক দেখাই থাকোঁ। আকৌ ভিডিঅ'কেইটাত দেখাইছিলোঁ, আজি আপোনাৰ অৱস্থা চাব দেই, আপোনালোকক দেখাম। গাইছসকল চক, এয়া বিলাহী অৱস্থা খতম হৈ গ'ল। শিল বৰষুণ কিমান চক আপোনাৰ এটাই হৈ গ'ল। চক ইমান ধুনীয়াকৈ লগাইছিলোঁ, চক এইবোৰ ইমান ধুনীয়াকৈ লাগি আছে। চক লগাত দেখিছে, ইমান ধুনীয়াকৈ লাগি আছে। চক সৰিলে, চক খতম, নধৰা আপোনাৰ। এই কিমান কষ্ট কৰোঁ, চব দিনটো হাজিৰা কৰি মেলি খাওঁ। ঘৰটো অৱস্থাটো বেয়াই, এতিয়া কিবা এটা শাক খেতি এটা লগাই দিলোঁ, বিলাহী কিমান খতম, দেখিছে? চক ৰাইজ বিলাহী গছ ওপৰৰ ফালৰ পৰা দেখাইছোঁ আপোনালোকক, বুজিছে? বিলাহী চব কিমান ধুনীয়াকৈ লাগি আছে, খতম। এইখিনি হেৰিখিনি গাজৰ খতম, বিলাহী দেখিছে নাই? বিলাহী খতম, এয়া চক
ইমান ধুনীয়াকৈ লাগিছিলে চব দেখিছে ৰাইজ ইমান ধুনীয়াকৈ লমালমকৈ লাগিছিলে চব খতম ভাগি মেলি খতম হৈ গ'ল ৰাইজ দে চব খতম চব গাইজ এদিন দুদিনকৈ বহাগ বিহু পালেহি আৰু বেছিদিন নাই এই দুটা দিনতে চাওকচোন এদাই হৈ গ'ল ঘৰ দুৱাৰ খতম হৈ গ'ল বিহু পালেহি কালিলৈ পৰহিলৈ মোৰ মাথা কামে নকৰা হৈ গৈছে কি কৰিব চাওকচোন ৰাইজ কি কৰিম কি নকৰিম বতৰে খতম কৰি দিছে আজি 20 তাৰিখ নে 21 তাৰিখ দেখিছে পালেহি ছোৱালীজনীও কিবা এটা দিম বুলি ভাবিছিলোঁ চোলা কাপোৰ এবাৰ নহ'বই চাগে এনেকৈ উকা মুখে বিহু পঠিয়াব লাগিব কি কৰিব দুখীয়া সদায় দুখেই হয় নাই বাৰু আজি গাইজ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আকৌ বেলেগ এটি ভিডিঅ' লৈ আহিম আজিলৈ ইমানতে সামৰি মাৰিছোঁ জয় অসম বাই বাই